প্ৰিয় পৰীক্ষাৰ্থীসকল, আমি আজি আপোনালোকৰ ওচৰত আৰম্ভ কৰিবলৈ লৈছোঁ এটা খুবেই ইম্পৰ্টেণ্ট পাৰ্ট, সেইটো হৈছে যে কাক কি বোলা হয়। তো আমি এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ। সত্যবাদী কাক প্ৰথম ভাৰতীয় এখন ছবিৰ নামো হয়, যিখন 1913 চনত বনোৱা হৈছিলে, সেইখন ৰজা হৰিশ্চন্দ্ৰ আছিলে। আৰু দ্বিতীয় প্ৰশ্নটো হৈছে ৰাষ্ট্ৰপিতা, এইটোতো সকলোৱে জানে যে ফাদাৰ অফ নেশ্যন বুলি কাক কোৱা হয়, মহাত্মা গান্ধী। তেখেতক কোৱা হয় যে অলছ' বাপু, তেখেতক বাপু বুলিও কোৱা হয়, এই দুটাটো সকলোৱে জানোৱেই। মহাত্মা গান্ধীৰ লগত জড়িত যিসমূহ আন্দোলন আছে সেইখিনি মনত ৰখাটো খুবেই প্ৰয়োজন বুলি ভাবোঁ। যেনেদৰে আইন অমান্য আন্দোলন কেতিয়া হৈছিলে, ভাৰত ত্যাগ আন্দোলন, সেইখিনি সকলোৱে জনাটো উচিত। সেইখিনিৰ আমি এটা ভিডিঅ' লৈ আহিম। দ্বিতীয় প্ৰশ্নটো হৈছে, পৰৱৰ্তী প্ৰশ্নটো হৈছে নেতাজী নামেৰে কাক বোলা যায়। এইটোতো খুবেই সহজ প্ৰশ্ন, সুভাষ চন্দ্ৰ বসু। আৰু সুভাষ চন্দ্ৰ বসুৱে গঠন কৰা যিটো আৰ্মি ফ'ৰ্চ আছিলে, তো সেই আৰ্মি ফ'ৰ্চটোৰ বিষয়ে আপোনালোকে জনাব। সেইটো খুবেই পৰীক্ষাত আহে, প্ৰায়ে আহে। নেতাজী কেতিয়া দুৰ্ঘটনা হৈছিলে, ক'ত হৈছিলে, সেই বিষয়ে আহে। পৰৱৰ্তী প্ৰশ্নটো হৈছে মহামান্য নামেৰে কাক জনা যায়। এইটো সকলোৱে জানে, মদন মোহন মালব্য কোৱা হয়। তেখেত এখন বিশ্ববিদ্যালয়ৰ লগত জড়িত আছিলে। তো সেই বিশ্ববিদ্যালয়খন ভাৰতৰ এতিয়াও বৰ্তমান খুব প্ৰসিদ্ধ বিশ্ববিদ্যালয়। আপোনালোকে নামটো কি মোক জনাব কমেণ্ট বক্সত। খুৰা বুলি কাক কোৱা হয়, সেইটো সকলোৱে জানে, জৱাহৰলাল নেহৰুক কোৱা হয়। পৰৱৰ্তী আহিছে যে দীনবন্ধু, এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্নটো মাজে মাজে আহে। দীনবন্ধু কাক কোৱা হয় যে চাৰ্লছ ফিৰ এডুকেশ্যনক কোৱা হয়। লালা কাক কোৱা হয়, লাজপত ৰায়ক কোৱা হয়। পাল কাক কোৱা হয়, বাল গংগাধৰ তিলক। এইখিনি এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, লাল বাল পাল। তো পাল, এই তিনিটা খুব আহিছে, লাল বাল কাল কোন তিনিজনক কোৱা হয়। তো আহিব পাৰে যে পাল কাক বোলে, আপোনালোকে এনচাৰটো দিব মোক কমেণ্ট বক্সত। হাৰিয়ানাৰ হাৰিকেন নামেৰে কাক জনা যায়, কপিল দেৱ। সকলোৱে জানে কপিল দেৱ ভাৰতৰ ক্ৰিকেট দলৰ এসময়ৰ অধিনায়ক আছিলে, আৰু তেখেতে প্ৰথম ভাৰতলৈ কি আনিবলৈ সক্ষম হৈছিলে, সেই উত্তৰটো আপোনালোকে দিব। এতিয়া হৈছে কোনগৰাকী ব্যক্তিক ফ্লাইং কুইন নামে জনা যায়। ফ্লাইং কুইন পিটি ঊষা। পিটি ঊষাই অলিম্পিকত কি পদক লাভ কৰিছিলে, সেইটো খুবেই ইম্পৰ্টেণ্ট। আপোনালোকে সেইটো কমেণ্ট বক্সত জনাব, সেইটো আপোনালোকক হোমৱৰ্ক হিচাপে মই দিছোঁ। পৰৱৰ্তী কুৱেশ্যন আহিছে যে কোনজন ব্যক্তিক ফ্লাইং ছিক্স নামে জনা যায়। ফ্লাইং ছিক্স সকলোৱে জানে, মিলখা সিঙক কোৱা হয়। তেখেতৰ এখন জীৱনৰ ওপৰত এখন ছবি বনিছিল, ছবিখনৰ বিষয়ে আপোনালোকে অকণমান ক'ব। লিটল মাষ্টাৰ নামেৰে কাক জনা যায়। তেখেতক হৈছে সুনীল গাভাস্কাৰ ডাঙৰীয়াক কোৱা হয়। তেখেত ভাৰতৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কো আছিল। এবাৰ হৈছে দেশবন্ধু কাক বোলা যায়। দেশবন্ধু চিত্তৰঞ্জন দাসক কোৱা হয়। আচাৰ্য কাক কোৱা হয়, বিনোৱা ভাৱেক কোৱা হয় বা বিনোৱাজীক কোৱা হয়। তাৰ পৰৱৰ্তী কুৱেশ্যন আহিছে ঝান্সী ৰাণী বুলি কাক কোৱা হয়। এইটো সকলোৱে জানে, লক্ষ্মীবাই। মা বুলি কোৱা হয়, মাদাৰ টেৰেছা কোৱা হয়। মাদাৰ টেৰেছাই কিহৰ বাবে নোবেল বঁটা পাইছিলে, শান্তিৰ বাবে নোবেল বঁটা পাইছিলে। এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো মনত ৰাখিবলগীয়া। মাষ্টাৰ ব্লাষ্টাৰ বুলি কাক সম্বোধন কৰা হয়, এইটো শচীন তেণ্ডুলকাৰক কোৱা হয়। তেখেতে ভাৰত ৰত্ন পাইছিলে, কিমান চনত তেখেতক ভাৰত ৰত্ন দিয়া হৈছিল, সেই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট, সকলোৱে মনত ৰখাটো উচিত। মহেন্দ্ৰ সিং ধোনীক কোৱা হয়। লিটল কৰ্পৰেল, এইটো নেপোলিয়ন বোনাপাৰ্টক কোৱা হয়। আংকল হু চি মিহক কোৱা হয়। আৰু এইটো ইম্পৰ্টেণ্ট, লেডি উইথ দ্য লেম্প, এইটো ফ্লৰেল নাইটিংগেলক কোৱা হয়। ফ্লৰেল নাইটিংগেল সকলোৱে জানে, তেখেত কিহৰ বাবে বিখ্যাত, দ্য লেডি উইথ দ্য লেম্প বুলি কোৱা হয়। এইটো পৰীক্ষাত প্ৰায় অহা দেখা যায়, এইটো আপোনালোকে মনত ৰাখিব। এইবাৰ লোকমান্য কাক বোলা হয়, বাল গংগাধৰ তিলকক কোৱা হয়। তাৰপিছত আহিছে হকীৰ যাদুকৰ, এইটো হকীৰ যাদুকৰ বুলি কাক কোৱা হয়, ধ্যান চান্দক কোৱা হয়। আৰু এইবাৰ বিশেষভাৱে এটা বঁটাৰ নামাকৰণ ধ্যান চান্দৰ নামে কৰা হৈছে। সেইটো বঁটাৰ নাম আপোনালোকে সকলোৱে চাৰ্চ কৰিব, সেইটো কিহৰ কাৰণে, কোনটো বঁটাক নামাকৰণ কৰা হৈছে ধ্যান চান্দৰ নামত। দ্য মিছাইল মেন অফ ইণ্ডিয়া, এইটো সকলোৱে জানে, APJ আব্দুল কালাম। ভাৰতৰ সংবিধানৰ পিতৃ বুলি কাক কোৱা হয়, ভাৰতৰ সংবিধানৰ পিতৃ বুলি আমি সকলোৱে জানো, আম্বেদকাৰক কোৱা হয়। ভাৰতৰ মহান বৃদ্ধ ব্যক্তি বুলি কাক কোৱা হয়, দাদাভাই নৌৰোজী বুলি কয়। ইংৰাজীত দি গ্ৰেট গ্ৰেণ্ড
পাৰ্চন, এইটো খুবেই আহে দেই কুৱেশ্যনটো, এতিয়া সকলোৱে মনত ৰখা আছে। দি গ্ৰেট গ্ৰেণ্ড পাৰ্চন ইজ কল্ড দাদাভাই নৰজী। ভাৰতৰ শ্বেক্সপিয়েৰ বুলি কাক কোৱা হয়? এইটো কালিদাসক কোৱা হয়। কালিদাসৰ গ্ৰন্থসমূহৰ নাম মনত ৰখাটো উচিত। আমি এইটো পৰৱৰ্তী ভিডিঅ'ত এইখিনি সংযোজন কৰিম, কোনে কি কিতাপ লিখিছিলে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।